নমস্কাৰ বন্ধু বান্ধৱীসকল, নিজৰা দেৱী ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এৱা গাখীৰৰ ঘিউ বনাম চামনিৰে। আপোনালোকে চাই থাকিব কিমান ঘিউ ওলায়, কেনেকৈ বনাওঁ চাব ভালদৰে। এতিয়া কেৰাহীটো আমি গৰম কৰি লৈছোঁ। বৈয়ামটোত আমি এসপ্তাহৰ চামনি কাঢ়ি ৰাখিছোঁ, এৱা গাখীৰৰ চামনি। এতিয়া আমি সেইখিনি গোটেইখিনি আমি কেৰাহীত দিলোঁ। কেৰাহীত দি আমি চাৰিওফালে কেৰাহীৰ আঠা নেলাগাকৈ আমি লৰাই থাকিম। লৰাই আমি এনেকৈ বহু টাইম লৰাই থাকিব লাগিব। আপোনালোকে চাই থাকক ভিডিঅ'টো, কিমান আমাৰ ঘিউ ওলায় আপোনালোকক দেখাই থাকিম। এনেকৈ লৰাই থাকিব। এনেকৈ লৰাই থাকোঁতে তলত লাগি নধৰে, আৰু লাগি নধৰিলে ঘিউটো ভালদৰে ওলায়। লাগি ধৰিলে তাৰমানে ওলোৱাটো দিগদাৰ হয়। মই এনেদৰে ঘিউ কেইবাবাৰো বনাইছোঁ, তো ভিডিঅ' কৰা হোৱা নাছিল। সেই ভাবিলোঁ এইবাৰ ভিডিঅ' কৰি আপোনালোকক দেখুৱাম ঘিউ কেনেকৈ বনায়। এনেকৈ আমি 15-20 মিনিটমান সময় লৰাই থাকিম। এনেকৈ লৰাই থাকোঁতে 20 মিনিট পায়। এতিয়া চাওক 20 মিনিট পিছত ঘিউ ওলাই আহি আছে। এনেকৈ লৰাই থাকি চাওক ঘিউ কি ধুনীয়াকৈ ওলাই আহিছে। এতিয়া আমি ধুতিৰ কাপোৰ নাইবা গামোচাৰে চেকি ল'ব লাগিব। এতিয়া চাওক মই চেকি আছোঁ। বাতি এটাত ঢালি ল'লোঁ। চাওক ধুনীয়া ঘিউ ওলাইছে। এতিয়া আমি এই যিখিনি চামনি ঘিউ ওলোৱাৰ পিছত ৰয় সেইখিনিক আমি লকৰি বুলি কওঁ। এতিয়া আমি আতি ল'ম। আতি লৈ চাওক বহুখিনি ঘিউ ওলাই যায়। সেই লকৰিখিনি আমি খাবও পাৰি, কিবা শাক ভাজি কৰিব পাৰি। এতিয়া চাওক কি ধুনীয়া ঘিউ ওলাই আহিল। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।